তাইচোন মেছেজত ৰিপ্লাই দিয়া নাই। তাই এতিয়াও শুয়ে আছে চাগে। ৰ ফোন এটাকে কৰোঁ। হেল্ল' কোনে কৈছে? কি তোমাক কিমানবাৰ ক'ব লাগে যে মোক ফোন আৰু মেছেজ নকৰিবা? নেক্সট টাইম কিন্তু কথা বেয়া হ'ব। ফোন ৰাখা। কাম নাই আৰু হিচাপৰ মানে। ভণ্টি তই কাৰ লগত ইমান কথা পাতি আছিলি? নাই মানে বান্ধৱীজনৰ লগত কথা পাতি আছিলোঁ। মই আকৌ ভাবিছিলোঁ তই কাৰোবাক গালিয়ে দি আছিলি নেকি? তই বুজি আৰু কি কওঁ নহয়, মইও কাক গালি দিম? বাৰু বাৰু এই কথা পাতি মোক কলেজ যাব দেৰি হৈছে, ওলাও কৈ দে। যা 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 ঠিক আছে বাৰু। আৰে মন ইমান দেৰি কৰিলি যে? অলপ পলম হৈ গ'লো দীপ। বাৰু তোৰ একপক্ষ প্ৰেমৰ কথা কচোন। আজি ফোনেৰে মেছেজ কৰিছিলি নে? কৈছিলোঁ। ৰাতিপুৱাৰ পৰা ৰাগিনীক ফোনেৰে মেছেজ কিয় কৰ? মই ৰাতিপুৱাই ৰাগিনীক কিয় ফোন আৰু মেছেজ কৰোঁ তই জাননে? মোৰ লাইফত তাইক বহুত ইম্পৰ্টেঞ্চ দিওঁ। তোক মানিছোঁ দেই, কিন্তু ৰাগিনী অভিকহে ভাল পায় আৰু অভি ৰাগিনীক ভাল পায়। নহ'লে তই এটা কাম কৰ। কি কাম? তই নহ'লে ৰাগিনীক বাদ দে, হয়তো পাহৰি যা। ঐ এনে কথা কোৱাটো দূৰৰে কথা, মনলৈ নানিবি, শুনিছ নহয়? চৰি ভাই, আচলতে তোৰ প্ৰেম ইমানেই গভীৰ যে স্বয়ং ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আহি ক'লেও তই ৰাগিনীক পাহৰি যাব নোৱাৰ। হয়তো তোৰ দৰে সঁচা প্ৰেমিক এই দুনিয়াত খুব কমেই আছে। আরে রাগিনী কলৈ যোৱা? তোৰ মাৰক বিয়া খাবলৈ যাওঁ, দেখা নাই নেকি কলেজৰ ইউনিফৰ্ম পিন্ধি আছোঁ যে? আরে কথাষাৰটো অলপ ভালকে ক'ব পাৰ, মানে মৰমত। তোৰ নিচিনা গুণ্ডা এটাক মৰমত ক'ব লাগে হা? সদায় ৰাস্তা কৰি ডিষ্টাৰ্ব কৰি থাকিবি। সেই অভিবোলাটোৰ লগত ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিতে একো নহয়, আৰু মই অলপ কথা পাতিব খুজিলে তোমাৰ কি ডিষ্টাৰ্ব দিয়া হয়? মই অভিক ভাল পাওঁ। নেক্সট টাইম আৰু এনেকুৱা ভুল নকৰিবি। আবে তই কোন বে? ক'ৰ পৰা দব দিলি? মই কোন তোক ক'ব লাগে বুলি মই প্ৰয়োজন বোধ কৰা নাই। আবে মই কোন মোক চিনি পোৱা নাই বে। আবে তই চিনি পোৱা নাই মই কোন? আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। মানে ৰাস্তাত ছোৱালীক এনেদৰে ব্যৱহাৰ কৰি তইতো নিজে প্ৰমাণ কৰি দিলি যে তই এজন গুণ্ডা। এই ৰখ তক খাই ল'ম। ৰাগিনী অ' প্লিজ, তুমি কি ভাবিছা? তুমি এইবোৰ কৰিলে মই তোমাক ভাল পোৱা হ'ম? আহিছোঁ। নাই আহা তাত বহো। ৰ'বা এক মিনিট। ৰাগিনী তুমি এতিয়া ইয়াৰ পৰা যোৱা। কিন্তু কিয়? মোক প্ৰশ্ন কৰিব নালাগে, মোৰ বন্ধু এজন আহি আছে। ঠিক আছে, আহিছোঁ দিয়া। যোৱা।
অভি আৰু ৰাগিনী নহয়নে? লগত কোনো এজনী ছোৱালীও আছে। অঁ কিবা কাজিয়া লাগি থকা যেন লাগিছে। তই ৰচোন মই আহি আছোঁ। অভি অন্তত তোমাক মই এনেকুৱা বুলি ভবা নাছিলোঁ। আৰে যোৱা না, তোমাৰ নিচিনা কেৰেক্টাৰলেছ ছোৱালী এনেও প্ৰয়োজন নাই। তুমি মৰি গ'লেও মোৰ আপত্তি নাই, তুমি যোৱা। ৰাগিনী তুমি পাগল হৈছে নেকি? সেই দানৱটোৰ কাৰণে তুমি নিজৰ জীৱনটো ধ্বংস কৰি দিব বিচাৰিছা? কি হৈছে মই ৰাগিনী কান্দি কান্দি যোৱা দেখিছোঁ যে? চাচোন দীপ, ৰাগিনীয়ে দলঙৰ পৰা জঁপিয়াব বিচাৰিছিল যে। কি? ৰাগিনী, অ' ৰাগিনী, 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 তোৰ কথা মই সকলো গম পাইছোঁ। দিব্যাই মোক সকলো কৈছে। এতিয়া মই কি কৰিম লাঠি? চা ৰাগিনী, মই তোক বিশেষ একো ক'বলৈ নাযাওঁ, মাত্ৰ এটা কথাই কওঁ, যাৰ ওপৰত তই বেছি অভিমান কৰা নহয় সেইটোৱে সঁচা ভালপোৱা। তই কাৰ কথা ক'ব খুজিছ? মই মন্দাৰ কথা কৈছোঁ। কিন্তু মইতো তাক সেইবিলাক খং নহয় ৰাগিনী, সেইবিলাক অভিমান। তই তাক যিমানে বেয়াকৈ নকওঁ কিয়, সি তোক সঁচাকৈ বহুত ভাল পায়। মন মোক ক্ষমা কৰি দিবা মন। কি হৈছে ৰাগিনী তোমাৰ? নাজানো তোমাক নক'বলগীয়া কিমান কথা কৈছে। আচলতে সেই দানৱটোৰ লগত থাকি মইতো সঁচাকৈ মোক চিনি নোপোৱা হৈ গৈছিলোঁ। মানে মোৰ তেজত তোমাৰ নাম লিখি পেলাইছোঁ। তুমি সঁচাকৈ কৈছা ৰাগিনী? আৰু তুমি? এতিয়াও লিখিবলৈ বাকী আছেনে? মইতো কেতিয়াবাই লিখি পেলাইছোঁ। আৰে তই সিদিনা সেই মক্কেলটোৱে নহয় নে কিবা? তই ইয়াত কি কৰি আছ? তোক কিয় লাগে? মোৰ অলপ ৰাগিনীৰ লগত পাৰ্চনেল কথা আছে, তই এতিয়া ইয়াৰ পৰা যা। কিয় মই থাকিলে তই কথা পাতিব নোৱাৰা নেকি? তই ৰাগিনীৰ হক কোন? মই ৰাগিনীৰ বয়ফ্ৰেণ্ড, আৰু ৰাগিনী মোৰ বাবে মোৰ জীৱনতকৈ বহুত প্ৰয়োজনীয়। ঐ তই হাড়মোৰ ভাঙি পেলাও নেকি বে? পাৰি বছ। মোৰ একো নহয়, তুমি চিন্তা কৰিব নালাগে। ঐ নেক্সট টাইম আৰু মোৰ লগত পাংগা নলোৱাই ভাল। আৰু ৰাগিনীৰ কথা ভবাটো দূৰৰে কথা, কেৰাহীকেও নাচাবি। বছ, আজি শনিবাৰ, এক বুধবাৰ চাই ল'ম বছ। ব'লা ৰাগিনী। এতিয়া আকৌ কি হ'ল? ঘৰত কোনে ক'ব? ল'ৰা যিহেতু মই, ময়ে ক'ব লাগিব। এতিয়া পিছে কি কৰিম বুলি ভাবিছা? এতিয়া তোমাক ভাল পাম বুলি ভাবিছোঁ।